নেমচুৰ কলাগাঁও আঞ্চলিক সমিতি গঠন উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত কলাগাঁও আঞ্চলিক সমিতি গঠনাৰ্থে কলাগাঁৱৰ ডিষ্টেন্স এডুকেশ্যন চেণ্টাৰত সাধাৰণ সভা অনুষ্ঠিত কৰে। জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰীৰ সভাপতিত্বত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিয়াউল হক, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন আহমেদৰ লগতে জিলা সমিতিৰ মুখ্য উপদেষ্টা ফাৰহাদ মণ্ডল। কেইজনমান উদীয়মান যুৱকসকলে নেমচুৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে যোগদান কৰে। শ্বহীদুল হক সভাপতি, ৰিতুল আলী কাৰ্যকৰী সভাপতি, ওছমান হাৰুনি আৰু ইক্ৰামুল হুছেইনক যুটীয়া সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে। নৱগঠিত আঞ্চলিক সমিতিয়ে বৃহত্তৰ কলাইগাঁও অঞ্চলত চলি থকা বিভিন্ন ধৰণৰ কুসংস্কাৰ নিৰ্মূল কৰিবলৈ কাম কৰি যাব বুলি জানিবলৈ দিয়ে। হয়, আমাৰ সুদীৰ্ঘ ৩ বছৰ উকলি যোৱাৰ পিছত আমি কলাইগাঁও আঞ্চলিক সমিতিটো পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰোঁ আৰু ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত কলাইগাঁও আঞ্চলিক সমিতিটো ৩১জনীয়া সমিতি হয়। ইয়াতে আপোনাৰ ৩১জনী সমিতি হয়। তাতে সভাপতি হৈছে শ্বহীদুল হক আৰু সাধাৰণ সম্পাদক দুজন হৈছে, এটা হৈছে ইক্ৰামুল ইছলাম আৰু ওছমান হাৰুনি আৰু কাৰ্যকৰী সভাপতি ৰিতুল আলী। সেই আদি কৰি ৩১জনীয়া এটা ষ্ট্ৰং কমিটি আমি কলাইগাঁৱত বনাইছোঁ আৰু ইয়াকে বিভিন্ন আঞ্চলিকে সাঙুৰি কলাইগাঁৱকে বিভিন্ন অঞ্চলকে সাঙুৰি আমাৰ কমিটিটো গঠন কৰা হৈছে। এই কমিটিৰ পৰা আমাৰ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা পূৰ্ণাংগ সহযোগ থাকিব। তেখেতলোকে এই কলাইগাঁও অঞ্চলত যিবিলাক কুসংস্কাৰ চলি আছে, আপোনালোকে দেখা পাই আছে, ড্ৰাগছৰ কথা চলি আছে, মদ জোৱা এইবিলাক কথাই বিৰাজ কৰি আছে। এই আমি অনুৰোধ জনাম বা সহযোগ আমাৰ থাকিব। কলাইগাঁও আঞ্চলিক সমিতিয়ে আমাৰ কলাইগাঁও অঞ্চলত সংস্কাৰ আনক, আমাৰ কুসংস্কাৰ আঁতৰাই আমাৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে সমিল মিলেৰে আমি কলাইগাঁৱত যে থাকিব পাৰোঁ বা সমগ্ৰ কলাইগাঁও অঞ্চলত শান্তিময় পৰিৱেশ হওক। আৰু শিক্ষাৰ ক্ষেত্ৰত এওঁলোকে কাম কৰিছে, আগতো কৰিছে, অনাগত দিনো কৰি যাব। শিক্ষাৰ হৈ এওঁলোকে যিমান দুখীয়া পিছলা মানুহ আছে, শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে, এই কলাইগাঁও আঞ্চলিক সমিতিয়ে নেমচু কলাইগাঁও আঞ্চলিক সমিতিয়ে পূৰ্ণাংগ সহায় সহযোগেৰে এই অঞ্চলৰ কাম কৰি যাব। হয়, আমি দেখা পাইছোঁ কলাইগাঁৱত যেনেকৈ ড্ৰাগ আসক্ত অঞ্চলত কলাইগাঁও বুলি ক'লে ভুল হ'ব, যিহেতু আমাৰ বৰবাগান বা ভেৰবেৰী অঞ্চলৰ পৰা আহি বা টংলাৰ পৰা আহি কলাইগাঁৱত এটা মানে ড্ৰাগছৰ এটা কেন্দ্ৰৰ নিচিনা সৃষ্টি হৈছে। এই ক্ষেত্ৰত আমি পূৰ্ণাংগভাৱে কলাইগাঁও আঞ্চলিক সমিতিৰ লগত আছোঁ আৰু কলাইগাঁও আঞ্চলিক সমিতিয়ে এই ক্ষেত্ৰত দমনৰ ক্ষেত্ৰত আমাৰ আৰক্ষী বাহিনীৰ লগত সহযোগ কৰি আমি এই অভিযান চলাই আমি এই ক্ষেত্ৰত বন্ধ কৰিবৰ কাৰণে আমাৰ আপ্ৰাণ চেষ্টা আৰু আমি কৰি যাম। কিয়নো এই ক্ষেত্ৰত আৰম্ভ লৈ বহুতো মানে আমাৰ সমাজত এনেকৈ চুৰ লুটচাৰ ডকাইত ওলাইছে, কিয়নো ড্ৰাগছ খাবলৈ পইচা নাপায়, লাষ্টত মানুহৰ চাইকেল বিক্ৰী কৰি দিয়ে, বাইক বিক্ৰী কৰি দিয়ে, এনেকুৱা আমি ঘটনা পৰিলক্ষিত হৈছে। গতিকে এই ক্ষেত্ৰত আমি মানে ষ্ট্ৰংলি আমি কাম কৰি যাম। নিউজ ডেস্ক, নিউজ ND।